নগাঁৱৰ কদমতলত ড্ৰাগছৰ বিৰুদ্ধে বিডিপিৰ অভিযান এজন যুৱকক আটক নগাঁও চহৰৰ কদমতলত ১ নং মৰুঙিয়ালৰ গাঁওৰক্ষী বাহিনীয়ে ড্ৰাগছৰ বিৰুদ্ধে যৌথ অভিযান চলায় অভিযানত বিডিপিয়ে খেদি খেদি এজন ড্ৰাগছ ব্যৱসায়ী যুৱকক নিচাজাতীয় দ্ৰব্যসহ কৰায়ত্ব কৰে ধৃত ড্ৰাগছ ব্যৱসায়ীটোৰ নাম আবু শ্বৰীফ ওৰফে কেনু বিডিপিয়ে নিচাজাতীয় দ্ৰব্যসহ এজন যুৱকক আটক কৰি নগাঁও আৰক্ষীক খবৰ দিয়ে পাছত নগাঁও আৰক্ষীৰ এটা দলে নিচাজাতীয় দ্ৰব্যসহ যুৱকজনক আটক কৰি থানালৈ লৈ যায় নিউজ ডেস্ক ৰিপৰ্ট দ্য সোনা এক্সপ্ৰেছ মানে স্কুটি এখন আমাৰ ল'ৰাখিনিৰ কদমতলৰ আমাৰ বিহু চলি আছে বিহুৰ উৎসৱত নামঘৰত বিহু মণ্ডলীত আমাৰ ল'ৰাবিলাকে ডিউটি মাৰি আছিলে ডিউটি মাৰি থকা অৱস্থাত স্কুটি এখন সন্দেহজনক স্কুটি এটা আহিলে অহাৰ পিছত বেক চাইডে এটা কাঠৰৰ নিচিনা দেখা পালোঁ দেখা পোৱাৰ পিছত আমাৰ ল'ৰাখিনিয়ে মানে ধৰিব যাওঁতে স্কুটিখন পলাই যাব সক্ষম হৈছিলে যদিও আমাৰ ল'ৰাখিনি দৌৰাই দুপি ধৰিলে ধৰাৰ পিছত লিকু ৰিকভাৰী কৰিলে আৰু এই ল'ৰাটো আগৰ বহুত দিনৰ পৰা সি লিকুৰ লগত জড়িত আৰু ড্ৰাগছৰ লগত আমি বহুত দিনৰ পৰা ফ'ল' কৰি থাকোঁ তাক কিন্তু হাতলতে ধৰিব পৰা নাই কিন্তু আজি হাতলতে ধৰিলোঁ তাৰ ঘৰ চাৰ্চ কৰোঁতে তাৰ ঘৰৰ পৰা প্ৰায় ২০-২৫টামান লিকুৰ বটল ঘৰৰ পৰা ৰিকভাৰী হৈছে আৰু কেনু বুলি নাম ল'ৰাটো আমি কেনু বুলি জানো আবু শ্বৰীফো মাতে কিন্তু আমি জানো কেনু ক'লে গোটেই ফেমাছ আৰু গতিকে সেই ল'ৰাটো বৰ ভয়ানক আৰু মাৰাত্মক বিজনেছ চলাই আছে সি গতিকে এইটো প্ৰশাসনক আমি গতাই দিলোঁ এইটো প্ৰশাসনক উচিত ব্যৱস্থা লৈ জেল হাজতলৈ প্ৰেৰণ কৰিব বুলি আমাৰ আহ্বান প্ৰশাসনৰ ওপৰত